হাই এভৰিৱান এই ভিডিঅ'টো আজি দুদিনৰ আগৰে ইমান ব্যস্ত হৈ পৰিছোঁ একেৰাহে ভিডিঅ' দিবলৈ সময় কোনো পোৱা নাছিলোঁ তাতে মোৰ জন্মদিন বুলি ক'লে এটা খুব ভাল লগা নিজকে পেম্পাৰ কৰা স্পেচিয়েল দিন যিটো বছৰত এবাৰে পোৱা যায় সবৰে বাবে বেলেগ কিন্তু মই নিজৰ জন্মদিনটো নিজকে স্পেচিয়েল ফিল কৰে খুবেই ভাল পাওঁ এবাৰ কিন্তু তেনেকুৱা নহল ৰাতিপুৱা এটা বেয়া খবৰ এই হালিকাজনী আৰু নাবাছিল আৰু এইফালে মোৰো একো প্লেন নাছিল খাস এই ৰাতিপুৱাৰ পৰা নিজৰ সৰু সুৰা কামতে লাগি আছো তথাপি সৰুকৈ ঘৰতে মায়ে শৰাই এখন আগবঢ়ালে ভাবিলো অলপ ওলাই যাওঁ সকলোৱে কিন্তু মা আৰু দেউতা ওলালে নামঘৰলৈ বুলি যিহেতু ভাদ মাহ সেয়ে মই মোৰ ফ্ৰেণ্ডজন আৰু আন্টিৰ সৈতে ওলাই যোৱা প্লেন এটা বনালো আৰু যে ব্ৰেণ্ডৰ ডেডলাইন আজি সেয়ে সকলো কৰি ধুনীয়াকৈ নিজকে অলপ স্পেচিয়েল দেখাবলৈ ৰেড ড্ৰেছ এটা পিন্ধি ললো বাৰু তাৰ পৰা ওলাই লৈ আন্টি আৰু মোৰ ফ্ৰেণ্ডজন লগত গলো এখন ৰিজৰ্ট তাত খানাটো খুবেই ধুনীয়া এইফালে মোৰ সকলোতকৈ পচন্দৰ চিজ কেকটো তেওঁলোকে লৈ আহিছিল লগালগ লাঞ্চটো কৰি তাৰ পৰা ঘৰলৈ উভতিলো ঘৰ আহি পাই আকৌ ওলাই আহিব লগা হ'ল কিছু কামত আৰু মোৰ ওচৰৰে লগৰীয়া কেইগৰাকীও মাতি দিলো তেওঁলোকৰ সৈতে ডিনাৰটো কৰি মাহতো আজি নিৰামিষ সেয়ে খোৱা নাই সেয়ে লগৰ কেইগৰাকীকে খুৱাই বুৱাই বিদায় দিলো আৰু আজি দিনটোতো এনেকৈ পাৰ হৈছে দেখিছে আপোনালোকে বাৰু নতুন ভিডিঅ'ৰ সৈতে আকৌ লৈ আহিছো বাই